মুটিল এই মানে এই আর মোটা লাগছে বিরাট ডাঙৰ এই মুটপা জাগা হৈছে বনাই এই চাওক কি মুটি আছে এই চাওক পেচাব কৰি আছে ফ্ৰেণ্ডছ ওয়েলকাম টু মাই চেনেল ৰাজু ব্লগ আজি আমি যাব ওলাইছোঁ পবিতৰা তো একদম পবিতৰাত কি হয় সকলোবোৰ দেখুৱাইছোঁ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব আমি এতিয়া নাৰেংগী আহি পালোঁ আৰু ইয়াতে প্ৰাঞ্জল এটা আছে সি আহি আছে চাব পাৰে তাক মানে আর রবিবার না কি করব পবিতরাই উচিল আর ফ্রি টাইম পালি আর ফুরবা লাগে আপনাদের ফুরব ফ্রি টাইম পালে কিতাবা মানে ইয়াতে গাহৰি মাংস ল'ম গাহৰি ৰাতি মানে বম পাৰ্টি হ'ব গাহৰি বম পাৰ্টি দেখুৱাইছোঁ ৰ'ব গাহৰি 340 টকা কিলো এই পাৰ্টি মাংস লৈ ল'লোঁ পাৰ্টি ৰাতি পুৰা বম পাৰ্টি হ'ব আজি 3 পোৱা মাংস কিন্তু দামটো হৈছে 340 টকা গুৱাহাটী পৰিছে কিন্তু গাহৰি খানা তো এতিয়া আৰু বলক আমাৰ লক্ষ্য স্থানলৈ আগবাঢ়ো এতিয়া আৰু মাংস চাংস লৈ ৰাতি আৰু ওলাৰ যি উপায় নাই চাই থাকোঁ এতিয়া কৃষ্ণ বেলেগ আর একো নকওঁ মানে রাস্তা কৈছো না মজা রাস্তা আর যেটো মানে পরিবেশ বহুতে ধুনিয়া আপনালোক আহক আর ফিলিংটো লও আর এতিয়া এটা ব্ৰেক লৈ লৈছোঁ আৰু ইয়াৰ পৰা যিটোৱে ভিউ চাই লওক আপোনালোকে অ' মাই গড এয়া ব্ৰহ্মপুত্ৰ নদী তাৰে মাজতে আমি আপোনালোকক মই ভালকৈ দেখুৱাই দিছোঁ মাই গড চাওক না কি ধুনীয়া ঠাই দেহ মন সকলো হাত পৰি যায় তাৰ লগতে ৰাস্তাটো চাই লওক কি এটা প্ৰাকৃতিক পৰিৱেশ আপোনালোকো আহক পবিতৰালৈ দাদা মুটি ল এই মানে এই আৰু মোটা লাগছে বিৰাট ডাঙৰ এই মুটপা জাগা হৈছে বনাই এই চাওক কি মুটি আছে যাক বনাবলৈ মই এই মুটাটো মই নেদেখাওঁ এই চাওক পেচাব কৰি আছে মানে আপোনালোকৰ যদি কিবা টেনশ্যন আছে নহয় ইয়াত আহক আৰু অলপ ইয়াত থিয় দিয়ক কাৰণ যি ধুনীয়া প্ৰাকৃতিক পৰিৱেশ কি ক'ম আৰু চাই লওক এইটো ব্ৰহ্মপুত্ৰ নদী তাৰে মাজতে এইটো প্ৰাকৃতিক ঠাই মানে ৰাস্তাতে ইমান ধুনীয়া ইমান ভাল লাগে কি ক'ম আৰু এই চাই লওক এই ইয়াত ডেটিঙত আহি আছে ল'ৰা আৰু ছোৱালী দুটা কেনে লাগিল পেচাব কৰি কেনে লাগিল মজা না দে মানে কি গুৱাহাটীৰ পৰা অলপ পিছত বেলেগ একো নাই ৰাস্তাটো যে ইমানেই ধুনীয়া কি ক'ম আৰু আপোনালোকৰ কেমেৰাত কি দেখা পাই আছে সেইটো মই গম নাপাওঁ মানে মই চকুৰে যিটো দেখা পাই আছোঁ নহয় মানে বহুতেই ধুনীয়া মানে কি ক'ম আহক আপোনালোকো আহক চাওক মই সেইটোৱে ক'ম বাৰে মানে ইমানেই ধুনীয়া ৰাস্তা মানে এই নেক্সট লেভেল আৰু আপোনালোকে এনে কেমেৰাত হয়তো ভালদৰে গম নাপাব পাৰে বাট মই যিটো দেখি আছোঁ চকু দি বাপৰে মানে বহুতেই ভাল পৰিৱেশ চাৰিওফালে কেৱল সেউজীয়া চাওকচোন আপোনালোকে নিজে চাওক মানে দুয়ো চাইডে ৰাস্তাটোৰ দুয়ো কাষে ইমান ধুনীয়া গছ তাৰ মাজতে ৰাস্তাটো গৈছে কি ক'ম আৰু এনেকুৱা এটা পৰিৱেশত যদি থাকে নহয় নিজৰে কিবা ভাল লাগি যায় এনে ইমান ধুনীয়া পৰিৱেশ তাত আৰু এটা ব্ৰেক লৈ দিলোঁ বেলেগ একো নকওঁ মানে ইয়াৰ যিটো পৰিৱেশ একদম নেক্সট লেভেল লগতে আৰু এটা আপোনালোকক ভিউ পইণ্ট দেখুৱাই আছোঁ এই চাই লওক কেমেৰাত কি দেখি আছে গম নাপাওঁ কিন্তু যিটো মই চকু দি দেখা পাই আছোঁ বাপৰে মজা এই দুয়োফালৰ মাজেৰে মানে সূৰ্যটো ছানছেট হৈ আছে সূৰ্য অস্ত যাই আছে মানে কি মজা ৰে এয়া চাওক মায়ং আমি এতিয়া আছোঁ মায়ং যাদুকৰী ঠাই মায়ং পাই গ'লোঁ পবিতৰা এয়া পবিতৰাৰ ভিতৰত চাওক এইখন অলমা সেইটো লোহাৰ তো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ আপোনালোকক মই দেখুৱাই দিলোঁ পবিতৰালৈ অহা ঠাইবিলাক কেনেকুৱা মানে ৰাস্তা অহাকালি পুৱাৰ পৰা আৰু আপোনালোকক পবিতৰাৰ ভিতৰত দেখুৱাই থাকিম মানে দেখুৱাম ভিতৰৰ ফালে কেনেকুৱা ভিউ চাওক ভিউ
ভিডিঅ'টো এইখিনিতে সামৰিছোঁ ভিডিঅ'টো ভাল পালে লাইক কৰিব যদি নতুন ছাবস্ক্ৰাইব কৰিব নেক্সট ভিডিঅ' অহালৈকে বাই বাই